নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি এই ভিডিঅ'টিত মই মেইনছৰ জেনেৰেল ষ্টাডি 1 পেপাৰ 2 যিখন সিলেবাস সেই সিলেবাসখনৰ ইণ্ডিয়া আৰু ৱৰ্ল্ডৰ জিওগ্ৰাফি পৰ্চনটো ডিসকাস কৰিম ইয়াৰ আগৰ ভিডিঅ' মই ইণ্ডিয়ান হিষ্ট্ৰী হেৰিটেজ কালচাৰ আৰু সোসাইটিৰ বিষয়ে আলোচনা কৰিলো আপোনালোকে যদি সেই ভিডিঅ'সমূহ চোৱা নাই তেন্তে মই ডেসক্ৰিপচন বক্সত সেই লিংকটো দি ৰাখিম সেই লিংকৰ যোগেদি গৈ সেই ভিডিঅ'বিলাক চাব পাৰিব তেন্তে আহকচোন আজিৰ ভিডিঅ'টি আৰম্ভ কৰো জিওগ্ৰাফি অফ ইণ্ডিয়া এণ্ড ৱৰ্ল্ড পাৰ্ট 8 অসমৰ ভূগোলৰ বিষয়ে পঢ়িম অসমৰ ভূগোলৰ ভিতৰত অসমৰ বিভিন্ন ভৌতিক বৈশিষ্ট্যসমূহৰ লগতে ইয়াৰ প্ৰধান প্ৰাকৃতিক বিভাগসমূহৰ বিষয়ে থাকিব তাৰ পিছত থাকিব প্ৰাকৃতিক উৎসসমূহ অসমৰ মূল্যৱান গছ-গছনি বন্যপ্ৰাণী জৈৱ বৈচিত্ৰ্য খনিজ সম্পদ অভয়াৰণ্যৰ সংৰক্ষিত বনাঞ্চল ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে নেক্সট আমি পঢ়িব লাগিব অসমৰ জলবায়ু সম্পৰ্কে অসমত কি ধৰণৰ জলবায়ু বিৰাজ কৰে ইয়াত বতৰৰ তাৰতম্য কেনেকুৱা বৰষুণৰ প্ৰভাৱ ইত্যাদি নেক্সট গ্ৰাম্য আৰু নগৰীয়া জনসংখ্যাৰ বৃদ্ধি ঘনত্ব সাক্ষৰতাৰ হাৰ লিংগ অনুপাত জন্মৰ হাৰ মৃত্যুৰ হাৰ চাব লাগিব তাৰ পিছত আমি মেজৰ ইণ্ডাষ্ট্ৰিজ অফ আসাম পঢ়িম অসমত কৃষি ভিত্তিক আৰু অন্যান্য খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি যিবিলাক উদ্যোগ গঢ় লৈ উঠিছে সেইবিলাকৰ বিষয়ে আমি চাব লাগিব গতিকে এইখিনি হৈছে থুলমূলকৈ অসমৰ ভূগোলৰ ভিতৰত পঢ়িবলগীয়া টপিক নেক্সট আহিল পাৰ্ট বি ইণ্ডিয়ান জিওগ্ৰাফি অৰ্থাৎ ভাৰতৰ ভূগোল ইয়াত ভাৰতৰ অৱস্থিতি প্ৰাকৃতিক বিভাগসমূহৰ লগতে ভৌতিক বৈশিষ্ট্যসমূহ আমি চাব লাগিব প্ৰাকৃতিক বিভাগসমূহ বুলি ক'লে পৰ্বত অঞ্চল মালভূমি অঞ্চল সমভূমি অঞ্চল আৰু উপকূলীয় অঞ্চল আৰু পৰ্বত অঞ্চলৰ ভিতৰত আমি হিমালয় বিন্ধ্য পৰ্বত আৰাৱলী পৰ্বত আৰু হিমালয়ৰ উৎপত্তি এই পৰ্বতবিলাকৰ উৎপত্তি কেনেকৈ হৈছে ইত্যাদি তাৰ পিছত ড্ৰেইনেজ বেচিন নিষ্কাশন ঘাটি বুলি যাক অসমীয়াত কওঁ ইয়াত আমি কমপ্লিট ৰিভাৰ সিস্টেমটোৰ ওপৰত বিষয়ে পঢ়িব লাগিব ভাৰতবৰ্ষৰ মুখ্য নদী উপনদী উত্তৰ বাহিনী দক্ষিণ বাহিনী নদী ইত্যাদি লগতে ইয়াত মই এটা ইনক্লুড কৰি দিছো নমামি গংগা নমামি ব্ৰহ্মপুত্ৰ কাৰ্যসূচী এই দুটা টপিক নমামি গংগা আৰু নমামি ব্ৰহ্মপুত্ৰ প্ৰগ্ৰেমৰ বিষয়ে আপোনালোকে হয়তো 2 বা 3 বছৰ আগতে শুনিছিল গতিকে তাৰ বিষয়ে অলপমান চাব লাগিব নেক্সট মেজৰ ডেমছ কোনবিলাক নদীৰ ওপৰত নদী বান্ধবিলাক গঢ় লৈ উঠিছে জলবিদ্যুৎ প্ৰকল্প গঢ় লৈ উঠিছে বৰ্তমান সেইবিলাকৰ বিষয়ে আমি ডিটেইলছ চাব লাগিব তাৰ পিছত নেচাৰেল ৰিসোৰ্সেছ আমাৰ ভাৰতবৰ্ষত থকা ওয়াটাৰ ৰিসোৰ্সেছ মিনাৰেল ৰিসোৰ্সেছ ফৰেষ্ট ৰিসোৰ্সেছ অৰ্থাৎ জলজ সম্পদ স্থলজ সম্পদ বনজ সম্পদ খনিজ সম্পদ ইত্যাদি বিলাক আমি জানিব লাগিব নেক্সট ইয়াতো আমি ক্লাইমেটৰ বিষয়ে চাব লাগিব আমাৰ ভাৰতবৰ্ষত কি জলবায়ু বিৰাজ কৰে জলবায়ুৰ প্ৰকাৰবিলাক মানে মনসুনৰ টাইপ মেকানিজম ইম্পেক্ট ৰিসেন্ট ইণ্ডিয়ান ইনিচিয়েটিভ আমাৰ বতৰৰ তাৰতম্য বৰষুণৰ প্ৰভাৱ ৰেইনফল কেনেকুৱা হয় তাৰ পিছত আমাৰ ভাৰতবৰ্ষত বৰ্তমান ভাৰতবৰ্ষ বুলি নকওঁ গোটেই পৃথিৱীতে সমগ্ৰ বিশ্বতে যি জলবায়ু সংকটে দেখা দিছে তাৰ কাৰণ আৰু এই জলবায়ুৰ সমস্যা সংকটৰ নিয়ন্ত্ৰণৰ কিবা উপায় আছে নেকি সেই বিষয়ে আমি অকণমান চাব লাগিব এটা ক্ৰিটিকেল এনালাইসিস কৰিব লাগিব তাৰ পিছৰ টপিকটো হৈছে মিনাৰেলছ এণ্ড ইণ্ডাষ্ট্ৰিজ ইয়াত আমি খনিজ সম্পদসমূহৰ বিতৰণ ঔদ্যোগিক নীতি আৰু এই সম্পদসমূহৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা উদ্যোগসমূহৰ অৱস্থিতি আৰু বৈশিষ্ট্য সম্পৰ্কে জানিব লাগিব তাৰ পিছত নেক্সট টপিকটো এগ্ৰিকালচাৰ আণ্ডাৰত আমি ভূমিৰ ব্যৱহাৰ বিভিন্ন কৃষি পদ্ধতি অৰ্থাৎ ক্ৰপিং প্যাটাৰ্নবিলাক গ্ৰীণ ৰিভলিউচন গভৰ্ণমেণ্ট আঁচনিসমূহ এনিমেল হাজবেণ্ড্ৰি অৰ্থাৎ পশুপালন ইৰিগেশ্যন অৰ্থাৎ জলসিঞ্চন ব্যৱস্থা আৰু ফুড সিকিউৰিটিৰ বিষয়ে জানিব লাগিব নেক্সট ডেভেলপমেণ্ট অফ মিনাৰেল এণ্ড এনাৰ্জি ৰিসোৰ্সেছ খনিজ আৰু অন্যান্য শক্তিৰ উৎসসমূহৰ উন্নতি সাধন খনিজ সম্পদসমূহ নন ৰিনিউৱেবল হয় আৰু অন্যান্য শক্তিৰ ভিতৰত আমি ৰিনিউৱেবল ৰিসোৰ্সেছৰ ওপৰত পঢ়িব লাগিব যেনে সৌৰ শক্তি বতাহ চালিত শক্তি ইত্যাদি আৰু সেইবিলাকৰ উন্নতি সাধন বা বিকাশমূলক কিছুমান কামৰ বিষয়ে পদক্ষেপৰ বিষয়ে পঢ়িব লাগিব নেক্সট ল্যান্ড সয়েল ভেজিটেশন ৰিসোৰ্সেছ অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ মাটিভাগৰ বিষয়ে আমি জানিব লাগিব মাটিৰ প্ৰকাৰ মাটিৰ খহনীয়া সংৰক্ষণ আৰু ক্ষেত্ৰ বিশেষে ঠাই বিশেষে কেনেকুৱা ধৰণৰ উদ্ভিদ পোৱা যায় ভেজিটেশন কেনেকুৱা ধৰণৰ কোনবিলাক মাটিত কেনেকুৱা ধৰণৰ গছ-গছনি গজি উঠে সেই বিষয়ে আমি জানিব লাগিব এইখিনি আছিল আমাৰ ইণ্ডিয়াৰ জিওগ্ৰাফি আণ্ডাৰত পঢ়িবলগীয়া টপিক
নেক্সট আমি পাৰ্ট সি ৱৰ্ল্ড জিঅ'গ্ৰাফি বিষয়ে জানিব লাগিব ৱৰ্ল্ড জিঅ'গ্ৰাফি বুলি ক'লে প্ৰথমতে আমি চাব লাগিব আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তি আৰু অন্যান্য তাৰকাৰাজ্য নক্ষত্ৰমণ্ডল তৰা প্লেনেটছ বা গ্ৰহ উপগ্ৰহ উল্কাপিণ্ড গ্ৰহাণুপুঞ্জ সৌৰজগত অক্ষাংশ দ্ৰাঘিমাংশৰ লগতে মান সময়ৰ আমাৰ ধাৰণা থাকিব লাগিব নেক্সট আহিল ইণ্টেৰিয়ৰ অফ আৰ্থ অৰ্থাৎ পৃথিৱীৰ আভ্যন্তৰীণ অংশ পৃথিৱীৰ আভ্যন্তৰীণ ভাগৰ গঠন ইয়াৰ স্তৰসমূহ পৃথিৱীৰ ভূপৃষ্ঠৰ ভাগৰ প্ৰধান উপাদানসমূহ ভূখণ্ডৰ একত্ৰীকৰণ প্লেট টেকটনিক বা বিৱৰ্তনিক তত্ত্বৰ বিষয়ে এই টপিকটো আন্দাত পঢ়িব লাগিব নেক্সট টপিকটো হৈছে ষ্ট্ৰাকচাৰ এণ্ড কম্পজিশ্যন অফ এটমস্ফিয়াৰ বায়ুমণ্ডলৰ বিভিন্ন স্তৰ আৰু উপাদানসমূহ নেক্সট ইনচলেশ্যন সৌৰ বিকিৰণ ইয়াত আমি তাপ বাজেট আৰু গোলকীয় উষ্ণতাৰ বিষয়ে জানিব লাগিব নেক্সট টপিক প্ৰেছাৰ এণ্ড উইণ্ডছ বায়ুমণ্ডলীয় চাপ আৰু বতাহ বায়ুৰ চাপৰ বিতৰণ অৰ্থাৎ ডিষ্ট্ৰিবিউশ্যন অফ এয়াৰ প্ৰেছাৰ বতাহৰ বিভিন্ন প্ৰকাৰ টাইপছ অফ উইণ্ড এই বতাহৰ বিভিন্ন প্ৰকাৰটো আমি আগতে স্কুলত 6 to 7 8 এইকেইটা ক্লাছত হয়তো পাইছিলোঁ জলবতাহ স্থলবতাহ গতিকে ইয়াত আমি অন্যান্য বতাহৰ প্ৰকাৰৰ ওপৰত পঢ়িব লাগিব তাৰপিছত আমি চাম বায়ুমণ্ডলীয় বিক্ষিপ্ততা অৰ্থাৎ এটমস্ফেৰিক ডিষ্টাৰবেন্স নেক্সট টপিকটো হৈছে অ'চেন সাগৰতলীৰ বিন্যাস আৰু জলচক্ৰৰ বিষয়ে আমি পঢ়িব লাগিব সাগৰতলীৰ বিন্যাস মানে হৈছে সাগৰৰ তলৰ বিভিন্ন স্তৰসমূহ যেনেকৈ আমি পৃথিৱীৰ আভ্যন্তৰীণ ভাগৰ স্তৰ পাইছিলোঁ তেনেকৈ সাগৰৰ তলতো বিভিন্ন স্তৰ আছে গতিকে সেইবিলাকৰ বিষয়ে জানিব লাগিব আৰু লগতে ইয়াৰ জলচক্ৰটো যিটো ৱাটাৰ চাৰ্কুলেশ্যন বুলি কোৱা হয় তাৰোপৰি সাগৰৰ পানীৰ লৱণতা সাগৰৰ তলিভাগৰ উত্তাপ সাগৰৰ পানীৰ গঠন বিভিন্ন উপাদান পৃথিৱীৰ সাগৰসমূহৰ অৱস্থিতি আৰু বৈশিষ্ট্যসমূহ লগতে সাগৰৰ জোৱাৰ আৰু তৰংগৰ বিষয়ে আমি জানিব লাগিব নেক্সট আমি চাম ক্লাইমেট ক্লাছিফিকেশ্যন অৰ্থাৎ পৃথিৱীৰ জলবায়ুৰ শ্ৰেণীবিভাজন পৃথিৱীত বিভিন্ন ঠাইত বিভিন্ন প্ৰকাৰৰ জলবায়ুৱে বিৰাজ কৰে গতিকে কোনবিলাক ঠাইত কেনেকুৱা ধৰণৰ জলবায়ু বিৰাজমান সেইবিলাকৰ শ্ৰেণীবিভাজন কৰা হৈছে ইয়াত মই মাত্ৰ উদাহৰণ দি দিছোঁ আপোনালোকে বুজি পোৱাকৈ ট্ৰপিকেল ৰেইন ফৰেষ্ট টাইপ ট্ৰপিকেল গ্ৰাছলেণ্ড টাইপ ট্ৰপিকেল ডেজাৰ্ট টাইপ ট্ৰপিকেল মনচুন টাইপ মিড লেটিটিউড টাইপ টুন্দ্ৰা ক্লাইমেট মুঠতে 15টামান ভাগ আছে ইয়াতে মই 6টা উল্লেখ কৰিছোঁ আৰু বাকি কেইটা ভাগ আপোনালোকে কিতাপৰ পৰা পঢ়িব পাৰিব নেক্সট বায়োমছ মানে কি আপোনালোকে সকলোৱে জানে ই হৈছে জৈৱমণ্ডলৰ সৰ্ববৃহৎ উপবিভাগ আমি এটা বৃহৎ এলেকা সামৰি তাত থকা উদ্ভিদ আৰু জীৱ-জন্তুসমূহক একেলগে বায়োমছ বুলি ক'ব পাৰোঁ 5 প্ৰকাৰৰ বায়োমছ আছে ফৰেষ্ট বায়োম সাভানা বায়োম গ্ৰাছলেণ্ড বায়োম ডেজাৰ্ট বায়োম টুন্দ্ৰা বায়োম গতিকে এইবিলাকৰ বিষয়ে আপোনালোকে চাব নেক্সট দ্য কণ্টিনেণ্ট মহাদেশসমূহ আমাৰ পৃথিৱীত কিমানখন মহাদেশ আছে আৰু নামবিলাক লগতে ইয়াৰ অৱস্থিতি আপোনালোকে জানিব লাগিব এইখিনি আছিল ৱৰ্ল্ড আৰু ইণ্ডিয়া আৰু ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ চেলিয়েণ্ট ফিচাৰ্ছ আপোনালোকে এইখিনি জনাৰ পিছত আমাৰ APSC চিলেবাছখনত যিকেইটা টপিক আছে GS1 পেপাৰ 2 চিলেবাছখনত সেই টপিক কেইটাৰ ওপৰত অকণমান ডিছকাছ কৰিম এতিয়া প্ৰথমটো টপিক তাত দিয়া আছিল ডিষ্ট্ৰিবিউশ্যন অফ কি নেচাৰেল ৰিচোৰ্চেছ এক্ৰছ দ্য ৱৰ্ল্ড সমগ্ৰ বিশ্বতে মূল প্ৰাকৃতিক সম্পদসমূহৰ বিতৰণ ইয়াত আমি নৱীকৰণযোগ্য সম্পদ অনৱীকৰণযোগ্য সম্পদ জৈৱিক আৰু অজৈৱিক সম্পদৰ ধাৰণা এটা কৰি লোৱাৰ পিছত কান্ট্ৰি আৰু কণ্টিনেণ্ট ৱাইজ আমাৰ যি প্ৰাকৃতিক উৎস আছে সেইবিলাক কিদৰে বিতৰণ হয় তাৰ বিষয়ে জানিব লাগিব সিলেবাছখনত সাউথ এছিয়া আৰু সাবকণ্টিনেণ্টত থকা প্ৰাকৃতিক উৎসসমূহ আৰু সেইবিলাকৰ ডিষ্ট্ৰিবিউশ্যনৰ কথা উল্লেখ কৰিছিল কিন্তু কোন কেইখন দেশ মহাদেশ ইয়াত সোমাই থাকিব সেইখিনি উল্লেখ কৰা নাছিল গতিকে আপোনালোকৰ সুবিধা হোৱাকৈ মই দেশবিলাক আৰু মহাদেশবিলাকে উল্লেখ কৰি দিছোঁ এইকেইখন দেশ আৰু মহাদেশত কি প্ৰাকৃতিক উৎস পোৱা যায় আৰু কেনে ধৰণে ডিস্ট্ৰিবিউট কৰা হয় সেই প্ৰাকৃতিক উৎসসমূহ তাৰ বিষয়ে আপোনালোকে চাই ল'ব নেক্সট টপিকটো আছিল সিলেবাছখনত ফেক্টৰ্ছ ৰেসপন্সিবল ফৰ দ্য লোকেশ্যন অফ প্ৰাইমেৰী সেকেন্ডাৰী এণ্ড টাৰ্চিয়াৰী সেক্টৰ ইণ্ডাষ্ট্ৰিজ এটা ইকনমিক্সৰ এটা সাবজেক্ট হয় এটো এটা আৰু জিওগ্ৰাফিটো আপোনালোকৰ সিলেবাছখনত আছে প্ৰাথমিক মাধ্যমিক আৰু তৃতীয় পৰ্যায়ৰ উদ্যোগসমূহৰ অৱস্থানৰ বাবে দায়বদ্ধ কাৰকসমূহ
এই টপিকটো পঢ়াৰ আগতে আমি আমাৰ হিউমেন এক্টিভিটিছৰ ওপৰত পঢ়িব লাগিব। মানুহৰ কাৰ্যকলাপ। মানুহৰ বিভিন্ন কাৰ্যকলাপ আছে যাৰ জৰিয়তে আয়ৰ সৃষ্টি কৰিব পাৰি। আৰু এই কাৰ্যকলাপবিলাকক আমি ইকনমিক এক্টিভিটিছ অৰ্থাৎ অৰ্থনৈতিক কাৰ্যকলাপ বুলি ক'ব পাৰোঁ। আৰু এই কাৰ্যকলাপ আমি বিভিন্ন ভাগত ভাগ কৰোঁ। প্ৰথমটো হৈছে প্ৰাইমেৰী এক্টিভিটিছ অৰ্থাৎ প্ৰাথমিক কাৰ্যকলাপ, দ্বিতীয়টো ছেকেণ্ডেৰী এক্টিভিটিছ মাধ্যমিক কাৰ্যকলাপ, আৰু তৃতীয়টো হৈছে টাৰ্চিয়াৰী এক্টিভিটিছ অৰ্থাৎ তৃতীয় পৰ্যায়ৰ কাৰ্যকলাপ। ইয়াতে মই উল্লেখ কৰি দিছোঁ যে কোনবিলাক কাম প্ৰাথমিক কাৰ্যকলাপৰ অন্তৰ্ভুক্ত, কোনবিলাক কাম মাধ্যমিক কাৰ্যকলাপৰ ভিতৰত থাকে, আৰু কোনবিলাক কামক আমি তৃতীয় পৰ্যায়ৰ কাৰ্যকলাপ বুলি ক'ব পাৰোঁ। মই ইয়াত উল্লেখ কৰি দিছোঁ আপোনালোকে বুজি পোৱাকৈ, কিন্তু এইখিনিয়ে যথেষ্ট নহয়, আপোনালোকে ডিটেইলছত চাব লাগিব। আৰু এই কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰি যিবিলাক ইণ্ডাষ্ট্ৰিজ গঢ় লৈ উঠিছে, সেইবিলাক কোনবিলাক ঠাইত গঢ় লৈ উঠিছে, যোনবিলাক ঠাইত গঢ় লৈ উঠিছে সেইবিলাকত কিছুমান ভৌগোলিক আৰু অভৌগোলিক কাৰকৰ ওপৰত ভিত্তি কৰিহে এই উদ্যোগবিলাক গঢ় লৈ উঠিছে। গতিকে সেইখিনি চাব লাগিব আমি, কোনবিলাক ফেক্টৰৰ কাৰণে কোনবিলাক ইণ্ডাষ্ট্ৰি এইখন জেগা এইখিনি ঠাইতে যে এইটো ইণ্ডাষ্ট্ৰি আছে, কি তাত কাৰক আছে, কিবা ভৌগোলিক কাৰকৰ বাবে এই ঠাইখনত এই ইণ্ডাষ্ট্ৰিজটো গঢ় লৈ উঠিছে নেকি, বা অভৌগোলিক কিবা কাৰক আছে নেকি, সেইবিলাক আমি জানিব লাগিব। এই টপিকটো কিতাপত আছে। মই যদি আপোনালোকৰ বিচাৰি ওলোৱাত অসুবিধা হৈছে, মই এই টপিকটোৰ ওপৰত ডিটেইলছত আপোনালোকক দিব পাৰিম, ফেক্টৰ্ছ ৰেছপনচিবল ফৰ লোকেশ্যন অফ ইণ্ডাষ্ট্ৰিজ। কিন্তু কি আচলতে পঢ়িব লাগিব সেইখিনিহে মই আজি এই চিলেবাছখনত ক'বলৈ বিচাৰিছোঁ, কাৰণ একেবাৰে খুটি নাটি ক'বলৈ গ'লে গোটেই ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। আৰু চিলেবাছ বুলি ক'লে বেছিক বুজি পোৱা কথাটোহে আচলতে ইয়াত উল্লেখ কৰিব পাৰি, গোটেই কথাখিনি নোৱাৰি, কৰিলেতো এখন কিতাপেই হৈ যাব। সেইকাৰণে মই ভাবিছোঁ আপোনালোকে সাধাৰণভাৱে বুজি পোৱাকৈ মই পইণ্টবিলাকে উল্লেখ কৰোঁ, আৰু বাকীখিনি ডিটেইলছত আপোনালোকে কিতাপৰ পৰা চাই ল'ব লাগিব। তাৰ পিছৰ টপিকটো তাত দিয়া আছে চিলেবাছখনত, ইম্পৰ্টেণ্ট জিঅ'ফিজিকেল ফেনমেনা ছাচ এজ চুনামি, চাইক্লন এক্সেট্ৰা এণ্ড দেয়াৰ ইফেক্টছ। ভৌগোলিক পৰিঘটনাসমূহ আৰু এইবোৰৰ প্ৰভাৱ। এই টপিকটো আমি একদম সৰুৰ পৰা পঢ়ি আহিছোঁ, স্কুলত আমি পাইছিলোঁ, পৰীক্ষাটো আমাৰ আহে। এই যি ধৰণৰ আমাৰ প্ৰাকৃতিক দুৰ্যোগবিলাক হৈ থাকে সেই দুৰ্যোগবিলাকৰ বিষয়ে, কিন্তু আমি ইয়াত অকণমান ডিটেইলছত চাব লাগিব। চিলেবাছখনত আৰ্থকুৱেক, চুনামি, ভলকেনছ ইত্যাদি বুলি দিছে। আপোনালোকে অন্য কিছুমান দুৰ্যোগো চাব লাগিব ইয়াৰ লগতে, তথাপিও এই তিনিটা দিছে কাৰণে মই ইয়াৰ চাবলগীয়া বস্তুখিনি ইয়াত উল্লেখ কৰি দিছোঁ। আৰ্থকুৱেকৰ উৎপত্তি, তৰংগ, প্ৰকাৰ, জোখমাপ, প্ৰভাৱ, চুনামিৰ উৎপত্তিৰ কাৰণ, প্ৰভাৱ, আৰু চুনামি ৰোধ কৰিব পৰা কিবা পদ্ধতি ব্যৱস্থা আছে নেকি সেই সম্পৰ্কে, ভলকেনৰ উৎপত্তি, প্ৰকাৰ আৰু ভূৰূপৰ বিষয়ে আমি জানিব লাগিব। অন্যান্য প্ৰাকৃতিক দুৰ্যোগো আছে, আপোনালোকে সেইসমূহো চাব। তাৰপিছত লাষ্ট টপিকটো হৈছে পৰিৱেশ তন্ত্ৰ আৰু ভূৰূপত মানুহৰ কাৰ্যকলাপে কি কি ক্ষতি সাধন কৰিছে। এইটোতো আপোনালোকে জানেই যে বৰ্তমান মানুহৰ বিভিন্ন ধৰণৰ এক্টিভিটিছৰ, মানুহৰ বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ বাবে প্ৰকৃতিত এটা বিৰূপ প্ৰভাৱ পৰিছে, বহুত ক্ষতি সাধন হৈছে। মানুহৰ এনেকুৱা কিছুমান কাৰ্যকলাপ বৰ্তমান চলি আছে যিবিলাকৰ কাৰণে নেকি ভূমিস্খলন, বানপানী এইবিলাক হৈ আছে। গতিকে সেইবিলাক কামৰ বিষয়ে আমি পঢ়িব লাগিব, হিউমেন এক্টিভিটিছৰ বিষয়ে, আৰু কি কি ক্ষতি সাধন হৈছে তাৰ বিষয়ে, লগতে ইয়াৰ নিয়ন্ত্ৰণৰ কিবা উপায় আছে নেকি সেইবিলাকৰ বিষয়ে আমি চাব লাগিব। গতিকে এইখিনি আছিল ৱৰ্ল্ড আৰু ইণ্ডিয়াৰ জিঅ'গ্ৰাফিৰ চিলেবাছ সম্পৰ্কীয় কথা। আৰু আজি এই ভিডিঅ'টোতে মই জেনেৰেল ষ্টাডিৰ 1 পেপাৰ 2 চিলেবাছখন কমপ্লিট কৰিছোঁ, আৰু ইয়াৰ আগৰ ভিডিঅ'বিলাকত মই বাকী টপিকবিলাক ডিছকাছ কৰিছিলোঁ, আপোনালোকে চাই ল'ব। মই পৰৱৰ্তী ভিডিঅ'ত নেক্সট জেনেৰেল ষ্টাডিজ পেপাৰৰ চিলেবাছ আগবঢ়াম। গতিকে আশা কৰিছোঁ আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চালে, আৰু যদি কিবা বুজি নোপোৱাকৈ ৰৈ গৈছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। আজিলৈ ইমানখিনিয়ে, ধন্যবাদ।